আপোনালোকৰ মনতো চাগে নিশ্চয় এই কুৱেশ্যনটো একবাৰ নহয় এবাৰ আহিছে যে এক বছৰৰ ভিতৰত ভাৰতবৰ্ষত কিয় ইমান খোৱা তেলৰ দাম বৃদ্ধি হৈ গৈছে যেনেকৈ মাষ্টাৰ্ড অইল হওক সানফ্লাৱাৰ অইল হওক পিনাট অইল হওক সয়াবিন অইল হওক এইবোৰৰ দাম কিয় ইমান এক বছৰৰ ভিতৰত বাঢ়ি গৈছে যদি এই বিষয়ত আপোনাৰ কিবা কনফিউজ আৰু ডাউট আছে তেতিয়াহ'লে আপোনালোকে হয়তো নাজানে যে ভাৰতবৰ্ষত 2021 চনত দাম বঢ়াৰ প্ৰধান 4টা কাৰণ আছে গতিকে এই 4টা কাৰণ কি মই তাৰ বিষয়ে যি এই ভিডিওটোত ডিসকাস কৰিম গতিকে ভিডিওটো আপুনি লাষ্টলৈকে চাওক গম পাই যাব এই কি 4টা কাৰণ যাৰ বাবে ভাৰতবৰ্ষত খোৱা তেলৰ দাম ইমান বাঢ়ি গৈছে আৰু কিয় ইয়াক চৰকাৰে কন্ট্ৰোল কৰিব পৰা নাই হে ভিউয়াৰ্স মই জগদীশ ঠাকুৰীয়া মোৰ চেনেলত আপোনাক স্বাগতম জনাইছো মই প্ৰতিদিনে এনেকুৱা ইনফৰমেটিভ ভিডিও এই চেনেলটোত আপলোড কৰিয়ে থাকো যদি আপোনালোকে এতিয়াও এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিওটো আপোনাৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব আৰু যদি এনেকুৱা ইনফৰমেটিভ ভিডিও আপোনাৰ ফ্ৰেণ্ড অথবা ৰিলেটিভক শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে হোৱাটছআপ আৰু ফেচবুকত শ্বেয়াৰ কৰিবলৈ ভাৰতীয় মানুহে খানা বনাওঁতে সাধাৰণতে আমি 6 প্ৰকাৰৰ তেল ব্যৱহাৰ কৰোঁ মাষ্টাৰ্ড অইল সানফ্লাৱাৰ অইল পিনাট অইল সয়াবিন অইল পাম অইল আৰু ভেজিটেশ্যন অইল এই 6 প্ৰকাৰৰ তেল আমি সাধাৰণতে ইউজ কৰোঁ ভাৰত চৰকাৰৰ ৱেবছাইট দ্য ডিপাৰ্টমেণ্ট অফ ফেয়াৰছৰ মতে 2020 চনৰ মাৰ্চ মাহৰ পৰা 2021 চনৰ মাৰ্চ মাহৰ ভিতৰত আমাৰ যিবোৰ খোৱা তেল আছে এই খোৱা তেলসমূহৰ দাম 20% পৰা 56% লৈ বৃদ্ধি পাইছে এই ফটোখন চালে আপোনালোকে গম পাব যে 2020 চনৰ তেলসমূহৰ দাম কিমান আছিল আৰু এতিয়া কিমান হৈছে আপোনালোকৰ জানি আচৰিত লাগিব যে 11 বছৰৰ ভিতৰত এইবাৰ ইমান তেলৰ দাম বাঢ়িছে এই 11 বছৰৰ ৰেকৰ্ড এই বছৰত পুৰা ক্ৰছ কৰি দিছে 11 বছৰত ইমান দাম কেতিয়াও হোৱা নাই খোৱা তেলৰ দাম বৃদ্ধি হোৱাৰ 4টা প্ৰধান কাৰণৰ কথা মই আৰম্ভণিতে আপোনালোকক কৈছিলোঁ সেই 4টা কাৰণৰ যিটো প্ৰথম কাৰণ সেইটো হৈছে মোৰ ইউজ বৰ্তমান সময়ত যিটো খোৱা তেলৰ ইউজ সেইটো বেছি হৈছে মানুহে বেছিকৈ খোৱা তেল খোৱা আৰম্ভ কৰি দিছে যাৰ কাৰণে তেলৰ দাম বৃদ্ধি হৈছে এটা সাৰ্ভে অনুযায়ী 93-94 চনৰ পৰা এই সাৰ্ভেটো হৈছিল 2021 চনলৈ এই সাৰ্ভেত তেওঁলোকে পালে যে 93-94 চনত বেছিভাগ মানুহে গাঁৱত বাস কৰিছিল আৰু সেই সময়ত মানুহে নিজে উৎপাদন কৰা ঘৰুৱা বস্তু খাইছিল সেই সময়ত তেলৰ ব্যৱহাৰটো বহুত কম আছিল সেই সময়ত 93-94 চনত এজন মানুহে মান্থলি 370 গ্ৰামৰ পৰা 480 গ্ৰাম তেল সেই সময়ত এজন মানুহে ব্যৱহাৰ কৰিছিল বা খাইছিল কিন্তু বৰ্তমান 2021 চনত সেই তেলৰ বৃদ্ধি হৈ হি 670 গ্ৰামলৈ বৃদ্ধি পাইছে সেই ঠিক সেইদৰে চহৰ অঞ্চলতো সেই সময়ত 480 গ্ৰামৰ পৰা 560 গ্ৰামলৈ তেল ব্যৱহাৰ কৰিছিল 93-94 চনলৈ কিন্তু বৰ্তমান 2021 চনত এই তেলৰ ব্যৱহাৰটো বৃদ্ধি হৈ 770ৰ পৰা 880 গ্ৰামলৈ বৃদ্ধি পাইছে চহৰ অঞ্চলত গতিকে আপোনালোকে এতিয়া আন্দাজা লগাব পাৰে যে কিমান তেল খোৱাটো বৃদ্ধি হৈছে ক্ৰমান্বয়ে ডে বাই ডে তেলৰ দাম বঢ়াৰ যিটো 2 নম্বৰ প্ৰধান কাৰণ সেইটো হৈছে লো প্ৰডাকশ্যন ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ তথাপিও ভাৰতবৰ্ষত সিমান খোৱা তেল উৎপাদন নহয় যিমান ভাৰতবৰ্ষৰ বাবে প্ৰয়োজন হয় ভাৰতবৰ্ষত প্ৰতি বছৰ 23 পৰা 25 মিলিয়ন টন তেলৰ প্ৰয়োজন হয় কিন্তু ভাৰতবৰ্ষত প্ৰতি বছৰে 8 পৰা 10 মিলিয়ন টন তেলহে উৎপাদন হয় গতিকে ভাৰতবৰ্ষই 56% তেল বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লগা ভাৰতবৰ্ষই 13 মিলিয়ন টন মিঠাতেল বা সয়াবিন অইল যিমান খোৱা তেল আছে সেই তেলসমূহ বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লাগে ইয়াক 61,000 কোটি টকা খৰচা হয় এই তেলসমূহ কিনাৰ বাবে বা যিকোনো বস্তু এটা যেতিয়া বাহিৰৰ দেশৰ পৰা ইম্পৰ্ট কৰিব লগা হ'ব সেই বস্তুটোৰ দাম অটোমেটিক বৃদ্ধি হৈ যাব যিখন দেশৰ পৰা কিনিব সেইখন দেশৰ ডিউটি লাগিব ভাৰতবৰ্ষই লগোৱা ডিউটি আৰু যিবোৰ অহা যোৱাৰ ট্ৰান্সপোৰ্টেশন খৰচা আছে সকলোবোৰ যোগ হৈ কাৰণে এই বস্তুবিলাকৰ দাম বৃদ্ধি হৈ যায় গতিকে যিকোনো বস্তু এটা বাহিৰৰ পৰা ইম্পৰ্ট কৰিলে তাৰ দামটো বৃদ্ধি হোৱাটো স্বাভাৱিক ইয়াৰে প্লাম অইল মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ পৰা অনা হয় আৰু যেটো সয়াবিন তেল আছে হেতু ব্ৰাজিল আৰু আৰ্জেন্টিনাৰ সানফ্লাৱাৰ তেল আছে হেতু ইউক্ৰেইন আৰু আৰ্জেন্টিনাৰ পৰা ইমান বৰ্ষত
তেলৰ দাম বঢ়াৰ 3 নম্বৰ যিটো কাৰণ সেইটো হৈছে ইণ্টাৰনেশ্যনেল মাৰ্কেট ইণ্টাৰনেশ্যনেল তেলৰ দুখন মাৰ্কেট আছে তাৰে এখন হৈছে মালয়েছিয়া 2020 চনত যেতিয়া তেল কিনিছিল সেই সময়ত তেলৰ দাম আছিল 2281 ৰিংগিতটো মালয়েছিয়াৰ কাৰেন্সি হয় এতিয়া বৰ্তমান 2021 চনত সেই তেল 3890 ৰিংগিত কৰি কিনিব লগা হৈছে এতিয়া ভাৰতে সেই দেশৰ পৰা তেল কিনিলে তেলৰ দামটো বাঢ়িবই আগতে যেটো 2281 ৰিংগিত আছিল আৰু এতিয়া 3890 ৰিংগিত হৈছে ইণ্টাৰনেশ্যনেল অইল মাৰ্কেটৰ যেটো 2 নম্বৰ মাৰ্কেট হৈছে সেইটো হৈছে চিকাগো বোৰ্ড অফ ট্ৰেডাৰ্ছ চিকাগো বোৰ্ড অফ ট্ৰেডাৰ্ছৰ পৰা আগতে 2020 চনত যেতিয়া ভাৰতবৰ্ষই তেল কিনিছিল সেই সময়ত তেলৰ দাম আছিল $306 আৰু বৰ্ষই যেতিয়া সেই মাৰ্কেটৰ পৰা তেল কিনিব লগা হ'ব obviously তাৰ দাম বাঢ়ি যাব কাৰণ যোৱা বছৰ তুলনাত এইবাৰ বহুত দাম বাঢ়ি গৈছে বৰ্ষত খোৱা তেলৰ দাম বৃদ্ধি হোৱাৰ 4 নম্বৰ কাৰণটো হৈছে ইউজ এডিবল অইল ইন ফুয়েল বৰ্তমান সময়ত তেলৰ দাম ভাৰতবৰ্ষতে নহয় ইণ্টাৰনেশ্যনেল মাৰ্কেটতো বৃদ্ধি হোৱা যেটো প্ৰধান কাৰণ সেইটো হৈছে যিবোৰ আমাৰ খোৱা তেল আছে সেইবোৰ ইন্ধনলৈ পৰিৱৰ্তন কৰিছে বৰ্তমান আমি গাড়ী চলাওতে পেট্ৰল বা ডিজেল ইউজ কৰো কিন্তু বৰ্তমান সময়ত প্ৰদূষণ ৰোধ কৰিবলৈ কিছুমান দেশে এই যেটো আমাৰ ফুড অইল আছে তাক ফুয়েল অইল বনাবলৈ আৰম্ভ কৰিছে ইয়াৰে কিছুমান দেশে অলৰেডি আৰম্ভ কৰি দিছে আপোনালোকে এই গাড়ীবোৰ যে দেখিছে এইবোৰ ফুড অইলেৰে বনোৱা আমি খোৱা তেলেৰে চলা গাড়ী এইবোৰ বায়োফুয়েল বুলি কোৱা হয় যিবোৰ এইবোৰ গাড়ী যে চলিছে এইবোৰ বায়োফুয়েলেৰে চলিছে অকল খোৱা তেল এই গাড়ীবোৰত ভৰাই দিলে এই গাড়ীবোৰ নচলে এই খোৱা তেলসমূহক কিছুমান প্ৰসেস কৰি কিনে ইয়াক ফুয়েলৰে কনভাৰ্ট কৰা হয় যাৰ পিছত এই গাড়ীবোৰ চলে বৰ্তমান প্ৰদূষণ ৰোধ কৰিবলৈ এইবোৰ কাম আৰম্ভ কৰিছে দুখন দেশ আমেৰিকা ব্ৰাজিল আৰু লাহে লাহে ইণ্ডোনেছিয়াও এই দুখন এখনকৈ আৰম্ভ কৰিছে খোৱা তেল যেতিয়া ইন্ধনলৈ গতি কৰিছে সেই সময়ত কি হৈছে খোৱা তেলৰ ডিমান্ড বৃদ্ধি হৈছে যাৰ বাবে তেলৰ দামো বৃদ্ধি হৈ গৈছে খোৱা তেলৰ দাম ইমান বৃদ্ধি হৈছে যেনেকৈ মাষ্টাৰ্ড অইল হওক সানফ্লাৱাৰ হওক পিনাট অইল হওক ভেজিটেশ্যন অইল হওক এইবিলাকৰ দাম যে বৃদ্ধি হৈছে ইয়াৰ এই প্ৰধান 4টা কাৰণ গতিকে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰি